নমস্কাৰ ফ্ৰেণ্ড, আপোনালোকৰ ভালনে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজিৰ ভিডিঅ'টোত বিশেষ এটা আজি টপিক লৈ আহিছোঁ। টপিকটো হৈছে যে ছাবস্ক্ৰাইবাৰ কিয় কমে। ছাবস্ক্ৰাইবাৰ কিয় কমে এই টপিকটো লৈ কিছু কথা পাতিম বুলি ভাবিছোঁ। মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কেইটামান কথা ক'ম বুলি ভাবিছোঁ, যিটো কথা ভাবি মই আজি ভিডিঅ'টো কৰিছোঁ। আজি ৩-৪ দিন ধৰি পেলাই এনেকুৱা হৈ আছে। ৩-৪ দিনৰ ভিতৰত বহুত ইউটিউবাৰৰ চেনেলবিলাকৰ ছাবস্ক্ৰাইবাৰ বহুত কমিছে। কাৰোবাৰ 300, কাৰোবাৰ 400, কাৰোবাৰ 50, কাৰোবাৰ 60, কাৰোবাৰ 70, কাৰোবাৰ গোটেইকেইটা কাটি পেলাই শূন্য হৈ গৈছে। যে এই ছাবস্ক্ৰাইবাৰবোৰ কিয় কমিছে সেই টপিকটো লৈ ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। সেই আজি এটা ভিডিঅ' বনাম বুলি আহিলোঁ। এই যে লাইভত ডন ৰিটাৰ্ণ বস্তুটো যেতিয়া বেছিকৈ হ'বলৈ ল'লে, তেতিয়া ইউটিউবে গম পাই গ'ল যে প্ৰমোশ্যন হৈ আছে। এইখিনিকে প্ৰমোশ্যন বুলি কয়। যে ফ্ৰেণ্ডৰ খাতিৰত ধৰক মই ক'লোঁ, মই বন্ধুকেইটাক ক'লোঁ যে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। তেওঁলোকে মোৰ বন্ধুৰ খাতিৰত ছাবস্ক্ৰাইব কৰি দিলে, কিন্তু এই ছাবস্ক্ৰাইবৰ পৰা কোনো অৰ্থ নাই। কাৰণ তেওঁলোকে মোৰ বন্ধুৰ খাতিৰতহে ছাবস্ক্ৰাইব কৰিলে, কিন্তু মোৰ ভিডিঅ' তেওঁলোকে নাচায়। গতিকে চোৱা নাই। এই লাইভ প্ৰগ্ৰামবিলাকত তেনেকুৱাই হৈছে প্ৰায়। ভিডিঅ' নোচোৱাকৈ, ভিডিঅ' ৱাটচ নকৰাকৈ ছাবস্ক্ৰাইব কৰিছে, বেল আইকন দবাইছে, কিন্তু তেওঁলোকেতো ভিডিঅ'টো চোৱা নাই। গতিকেতো আনএক্টিভ ছাবস্ক্ৰাইবাৰ। তেওঁলোক ছাবস্ক্ৰাইবাৰ নহয়, কাৰণ তেওঁ ভিডিঅ'বোৰ নাচায়, চোৱা নাই। গতিকে এইসকল ছাবস্ক্ৰাইবাৰক ইউটিউবে মাইনাছ কৰিছে। ২ নম্বৰ কথাটো হ'ল ছাবস্ক্ৰাইবাৰ কমা দ্বিতীয় কাৰণটো হৈছে ইউটিউবে চায় যে কিমান ছাবস্ক্ৰাইবাৰ আছে এই চেনেলটোত। ধৰক মোৰ চেনেলটোত কিমান ছাবস্ক্ৰাইবাৰ আছে, কিমানটা ভিডিঅ' আছে আৰু কিমান ৱাচ টাইম আছে। ছাবস্ক্ৰাইবাৰ অনুপাতে ৱাচ টাইম কিমান আছে, ছাবস্ক্ৰাইবাৰ অনুপাতে ভিউ কিমানটা আছে, আৰু ছাবস্ক্ৰাইবাৰ অনুপাতে ভিডিঅ' কিমানটা আছে। অডিয়েঞ্চ ৰিটেনশ্যন বোলা এটা বস্তু আছে। অডিয়েঞ্চ ৰিটেনশ্যন কিমান, দিনটোত নিজে কিমানবাৰ প্লে হয়, কিমানটা ভিউ আহে, কোন ইমেইল আইডিৰ পৰা, কোন লোকেশ্যনৰ পৰা কিমানবাৰ ভিডিঅ'টো মোৰ চাইছে, সেইটো ইউটিউবে খুব চায়। যদি ধৰক এটা ৰেচিঅ' বোলা বস্তু আছে, অনুপাত, যে ছাবস্ক্ৰাইবাৰ অনুপাতে কিমান ভিউ আহিব পাৰে, কিমান ৱাচ টাইম আহিব পাৰে, তেওঁলোকৰো এটা হিচাপ আছে ইউটিউবৰ। ধৰক মোৰ ছাবস্ক্ৰাইবাৰ আছে 1K, 1000 ছাবস্ক্ৰাইবাৰ আছে, কিন্তু মোৰ ভিউ আছে আপোনাৰ মাত্ৰ 10,000, তেতিয়াহ'লে নহ'ব। কাৰণ তেওঁলোকৰো এটা হিচাপ থাকে। যদি 1K ছাবস্ক্ৰাইবাৰ থাকে, 1K ছাবস্ক্ৰাইবাৰৰ অনুপাতে তেওঁ ভিউ কিমানটা হ'ব লাগিব। 1K ছাবস্ক্ৰাইবাৰ থকা চেনেলটোৰ তেখেতৰ ভিউ কিমান হ'ব লাগিব? কমে 2 লাখ ৱাটচ টাইম থাকিব লাগিব, কমে 3 লাখ 3.5 লাখ ৱাটচ টাইম হ'ব 1K ছাবস্ক্ৰাইবাৰত, কমে ভিউ 2 লাখ হ'ব, বা 2.5 লাখ হ'ব, বা 1 লাখ হ'ব, এনেকুৱা। কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ আছে মাত্ৰ 1K। 1K ছাবস্ক্ৰাইবাৰ কৰা ইমান সহজ কথা নহয়। 1K ছাবস্ক্ৰাইবাৰ বহুত, কিন্তু ভিউ কম, তেনেহ'লে নহ'ব। তেনেহ'লে এইটো প্ৰমোশ্যনত ধৰি লয় ইউটিউবে। ইউটিউব বহুত চালাক হয়। বহুতে ভাবিছে, যিসকলে বহুতে নাজানে কথাটো, বহুতে খুব প্ৰমোশ্যন কৰে। বন্ধুৰ খাতিৰত কাৰোবাক কোনোবাই হয়তো ছাবস্ক্ৰাইবাৰ কিনিও লয়। এনেকুৱা মানুহ আছে, ছাবস্ক্ৰাইবাৰ 1000 টকা দিলে 100টা ছাবস্ক্ৰাইবাৰ দি দিব, 10,000 টকা দিলে 1000 ছাবস্ক্ৰাইবাৰ দি দিব, কিন্তু ৱাচ টাইমটো ক'ৰ পৰা দিব, ভিউজটো ক'ৰ পৰা দিব ইমান। তেওঁলোকৰ এটা হিচাপ আছে। আৰু ভিউবিলাক ইউটিউবে ইমানলৈকে চায় কোন ইমেইল আইডিৰ পৰা, কোন লোকেশ্যনৰ ইমেইল আইডিৰ পৰা মানুহে এই চেনেলটোৰ ভিউখিনি চাইছে।
তেওঁ পৰ্যন্ত হিচাপ কৰে। এতিয়া মই কিছুমান চেনেল দেখিছোঁ, মই চাইছোঁ, বহুত চেনেল চাই আছোঁ মই। এই নতুন চেনেল 1K তলত ছাবস্ক্ৰাইবাৰ আছে, কাৰোবাৰ 1K তলত 1Kতকৈ কিছুমান বৰ বেছিও হৈছে, কিন্তু 1K অনুপাতে ভিউজটো বহুত কম আহিছে, ৱাটচ টাইম বহুত কম আহিছে। তেতিয়াই মই গম পাইছোঁ যে ৰিচেণ্টলি ইউটিউবে বহুত ছাবস্ক্ৰাইবাৰ মাইনাছ কৰি দিব। এনেকুৱা কিছুমান মই চেনেল পাইছোঁ 500 ছাবস্ক্ৰাইবাৰ হৈ আছে, কিন্তু ভিডিঅ' আছে মাত্ৰ 4টাহে, ভিউ বহুত কম, ৱাটচ টাইম কম, কিন্তু ছাবস্ক্ৰাইবাৰ 500 হৈ গ'ল। এইটো নহ'ব। ইউটিউবে জানে যে 500 ছাবস্ক্ৰাইবাৰ থকা চেনেলটোৱে ভিডিঅ' বহুত বনাব, বহুত ৱাটচ টাইম থাকিব। 500 ছাবস্ক্ৰাইবাৰ ধেমালি ছাবস্ক্ৰাইবাৰ নহয়। 1K ছাবস্ক্ৰাইবাৰত যিহেতুকে মনিটাইজ হয়, 1K এটা চেনেল মনিটাইজ হ'বলৈ 1K লাগিব ছাবস্ক্ৰাইবাৰ আৰু 2,40,000 মিনিট, 4,000 ঘণ্টা ৱাটচ টাইম পাব লাগিব। আৰু ইউটিউবে এটা হিচাপ কৰি দিছে, যোনে 1K ছাবস্ক্ৰাইবাৰ কৰিব পাৰে সেই চেনেলটোৱে 2,40,000 মিনিট ৱাটচ টাইম আৰামত দিব পাৰে। আৰু যদি 1K ছাবস্ক্ৰাইবাৰ যোনে কৰিব নোৱাৰে, তেওঁ 2,40,000 নহয়। 1K ছাবস্ক্ৰাইবাৰ হোৱালে কমচে কম 2,40,000 মিনিট নহ'লেও কমে 2,00,000 মিনিট বা 1,50,000 মিনিট হৈ যাব লাগে। কিন্তু এতিয়া বহুত চেনেল দেখিছোঁ ছাবস্ক্ৰাইবাৰ বেছি, ৱাটচ টাইম তেনেই নগণ্য। যিটো ছাবস্ক্ৰাইবাৰ মানে কি 500-700 ছাবস্ক্ৰাইবাৰ থকাৰ পিছতো চেনেলটো মানে ভিউ মানে 10,000হে হৈছে, 1,00,000ও হোৱা নাই। ঠিক তেনেকুৱা চেনেলবিলাকৰ অনুপাতে এটা ৰেচিঅ' অনুপাতে তেওঁলোকে ছাবস্ক্ৰাইবাৰবিলাক কমাই দিছে, নাম্বাৰ কমাই দিছে। আৰু এটা চেনেল মই কালি চাইছিলোঁ, মই চেনেলৰ নাম নকওঁ বাৰু, এইটো ক'ব নালাগে। চেনেলটো ভিউ আছে 10,000, ছাবস্ক্ৰাইবাৰ হৈ গ'ল তেওঁৰ 700। 10,000 ভিউত ছাবস্ক্ৰাইবাৰ 700 ছাবস্ক্ৰাইবাৰ থকা চেনেলটো কেনেকৈ মাত্ৰ 10,000হে ভিউ আছে? 700 ছাবস্ক্ৰাইবাৰ থকা চেনেলটোত লাখ ভিউ হ'ব লাগিব। এই তেনেকুৱা চেনেলবিলাকৰ ছাবস্ক্ৰাইবাৰ ইউটিউবে মাইনাছ কৰি দিছে। এই এটা বহুত ডাঙৰ কাৰণ।